নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এতিয়া ডক্টৰৰ ওচৰলৈ। দেহামনৰ গাটো অকণমান বেয়া, তাকে দেখাব আহিছোঁ। তাই বাৰু আহিছোঁ মানে ওলাই আহিছোঁ কাৰণে ফূৰ্তি কৰি আছে। এয়া 9টা বজাই নাই, 9:30 পৰা ডক্টৰ বহিব বুলি কৈছে। সেয়া আমি আহি পালোহি, আহি বহি আছোঁ। ডক্টৰ পোৱাহি নাই আৰু আহি ডক্টৰৰ ওচৰৰ পৰা আহি পেলাই বাহিৰতে এতিয়া ৰাতিপুৱা একো খাই অহা নাছিলোঁ যে, তাকে খাই লওঁ বুলি সোমালোঁ হোটেল এখনত। তাকে এতিয়া খাই লওঁ, পৰঠা লৈছোঁ খাই ল'বলৈ। আৰু আজি আহিব দেউতাই ভাইটিয়ে, তাকে গৈ পেলাই আকৌ ভাতত লাগিব যে, সেইকাৰণে তাতে খাই আহিলোঁ। আৰু দেউতাহঁত মই আহি পায়েই মানে 12টা বাজিলে আহি ঘৰ পাওঁতে। আহি পাই মই ধুমধাম ভাতত লাগিছোঁ। আৰু ভাতত লাগিছোঁ আকৌ দেহামনৰো গাটো বেয়া, তাইও আমনি কৰি আছে। ভাত আধা হওঁতে দেউতাহঁত পাইছেহি, চাহ তাহ দি কৰি লৈ আকৌ বাকীখিনি বনাই খুৱাই বোৱাই এতিয়া দেউতাহঁত যাবই ওলালে। মই মানে বহি পেলাই এষাৰ কথা পাতিবলৈও নহ'ল, দেহামনৰ গা বেয়া কাৰণে তাইও আমনি কৰি আছে। মই ধুমধাম ভাইটিকো দিছোঁ আনকি মানে বনাবলৈ, উপায় নাই আৰু কি কৰিব। বহুত দিনৰ মূৰত লগ পালোঁ দেউতাকে ভাইটিকে, ভাল লাগিল। আহিব বুলি জানিয়ে মানে ভাল লাগি আছে। আৰু তাতে দেউতাৰ তেনেকৈ অহা নহয়েই যে, বহুত দিনৰ মূৰত কেনেবাকৈ নগাঁৱত কিবা কাৰণ নগাঁও আহিব লগা হ'লে মানে আহে আৰু এনেকুৱা। দেউতাৰ অকণমান আহিবলৈও অসুবিধা হয় দেউতাৰ সেয়া। আৰু তাতে আজি গাড়ী কম বোলে, সেইকাৰণে দেউতাটো নগাঁৱৰ পৰা গাড়ীতে যাবগৈ ঘৰলৈ। এইখিনিৰ পৰা মানে নগাঁৱলৈকে ভাইটিৰ লগতে যাব আৰু। সেয়া ভাল লাগিল বাৰু, দিনটো গ'ল আৰু যেনে তেনে পাৰ হয়। সেয়া আজিলৈ আহিছোঁ দেই, বাই বাই।